নমস্কাৰ মই ডক্টৰ Yashodhan Deka কনসালটেন্ট গাইনী ল্যাপ্রোস্কোপিক সার্জন আৰু এন্ডোমেট্রিওসিস স্পেশালিস্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু সাৰথি হস্পিটেল নলবাৰী এন্ডোমেট্রিওসিস আমি বহুতবাৰ আপোনালোকক বুজাইছো বহুত কমনলি আমি চকলেট সিস্ট বুলিও কওঁ এন্ডোমেট্রিওসিসৰ পিকুলিয়াৰিটি হৈছে দ্যাট বেমাৰটো বাকি সময়ত ঠিকে থাকে খালি মাহিকিয়াৰ সময়ত অত্যন্ত পেটৰ বিষ হয় বহুতৰ পেছাব পায়খানা কৰোঁতেও বহুত অসুবিধা হয় আৰু এগৰাকী কাপলৰ ইনফাৰ্টিলিটিৰ প্ৰবলেমো হয় এন্ডোমেট্ৰিওসিস থাকিলে যদি এন্ডোমেট্ৰিওসিস ডিটেক্ট হয় আমি একদম জলদি চিকিৎসা ল'ব লাগে এন্ডোমেট্ৰিওসিসটো ঠিক কৰিলেহে প্ৰেগনেন্সি হয় আজি আকৌ এটা কাপল আমাৰ ওচৰত আহিছে যোৱা 6 বছৰৰ পৰা বহুত পেইনত ভুগিছে বহুতে বহুত দৰব দিছে বহুত পৰীক্ষা কৰাইছে কিন্তু না পেইন কমিছে না প্ৰেগনেন্সি হৈছে তেওঁলোকে আমাৰ চেণ্টাৰৰ কথা খবৰ পৰা গম পাই আমাক এপ্ৰোচ কৰিছে আমি আল্ট্ৰাসাউন্ড কৰালো আল্ট্ৰাসাউন্ড কৰি আমি ইমিডিয়েট ডিসিজন লৈছো কে এওঁলোকৰ ল্যাপ্ৰোস্কোপি কৰিলেহে পেইন কমিব আৰু প্ৰেগনেন্সি হোৱাৰ আশা আছে তেওঁলোকে আহিলে আমাৰ নলবাৰীত আহিলে দূৰৰ পৰা আমি খুব সাকসেসফুলি তেওঁ ল্যাপ্ৰোস্কোপি কৰিছো আৰু আজি তেওঁৰ কোনো এন্ডোমেট্ৰিওসিস নাই এতিয়া আমি তেওঁৰ প্ৰেগনেন্সি হোৱাৰ কাৰণে শুভকামনা কৰিছো আৰু আশা কৰো তেওঁৰ ৰিজাল্ট জলদি পাব ধন্যবাদ নমস্কাৰ মই সাংসাৰীৰ পৰা আহিছো আমাৰ আজি বিয়া যোৱা 6-7 বছৰে হ'ল বহুত ঠাই ট্ৰিটমেন্ট কৰিলো কিন্তু নিসন্তানত আমি ভুগি আছিলো তাৰ পিছত মই ফেসবুক পেজ এটাত পালো স্বাগতা বাইদেউৰ কথা ইয়াত আহিলো বাইদেউৰ লগত কনসাল্ট কৰিলো আমি তাৰপিছত বাইদেউয়ে বেমাৰটো আমাক ক'লে যে এন্ডোমেট্ৰিওসিছৰ প্ৰবলেম অভাৰিয়ান সিস্ট তাৰ পিছত আমি যশোধন ছাৰ ডেকাৰ লগত যোগাযোগ কৰিলো কৰি ছাৰে আমাক সোনকালে অপাৰেশ্যনটো কৰিব ক'লে আৰু আমি এইটো মাহতে আহি 25 তাৰিখে অপাৰেশ্যন কৰালো আজি আমাক যাবলৈ দিয়া হ'ল 4 দিনে থাকিলো ইয়াত মই ইয়াত থাকি গুটেখিনি ষ্টাফ নাৰ্স বাইদেউ সকলোখিনিক ভালে পাইছো ছাৰ বাইদেউকো খুব ভালে লাগিছে ফ্ৰী ফ্ৰেম কথাখিনি বুজাই দিয়ে বা ক'ব পাৰো এইকেইদিনত আমি এটা ঘৰুৱা ৰিলেশ্যনৰ দৰে হৈ গলো মই ক'ব খোজো যে কোনোবাই যদি এনেকুৱা প্ৰবলেমত আৰু ফচি আছে ইয়াত আহক যোগাযোগ কৰক নিশ্চয় সফল পাব এই বেমাৰটোত মোক যিখিনি ছাৰে সহায় সহযোগিতা আগবঢ়ালে তাত মই অতিকৈ সন্তুষ্ট আৰু লগতে মই ছাৰক বহুত ধন্যবাদ জনাইছো আৰু ইয়াৰ যিখিনি কৰ্তৃপক্ষ আছে ষ্টাফ আছে সকলোখিনিৰে ব্যৱহাৰত মই খুবেই সন্তুষ্ট শেষত মই এটাই কম নলবাৰী মেটাৰনিটি হস্পিটেললৈ মই ধন্যবাদ যাচিছো আৰু সকলোখিনিকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো এক্সপাৰ্ট টিমৰ সৈতে সাৰথি আছে আপোনাৰ বাবে আপোনাৰ লগত